Hey guys, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে আমাৰো ভালে। আৰু আজি অন্য এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু পুনৰবাৰ মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া বইল মাছ বনাব লৈছোঁ আৰু ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব, ভাল লাগে খাই। ময়ো ট্ৰাই কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু যোনসকল নতুনকৈ মোৰ চেনেলটিলৈ হৈছে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু সকলোৱে ভাল ভাল কমেণ্ট কৰিব দেই কেনেকুৱা লাগিলে। আৰু বিলাহী দুটা, পিঁয়াজ দুটা আৰু আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু লগতে আলু দুটা ধুনীয়াকৈ কাটি ল'লোঁ। সেয়াই সকলো সঁজুলিখিনি লৈ ল'লোঁ। আৰু লগত দিম নৰসিংহ পাত আৰু নেমু। আৰু এয়া বনাই আছোঁ দুপৰীয়া খাবৰ কাৰণে। লগতে মূলা ভাজি আৰু ঘৰৰ পৰা মাৰি লৈ আহিছিলে মৰিচাখিনি এতিয়া নাখাওঁ বাৰু, মূলা ভাজিয়ে খাওঁ। আৰু এতিয়া মই ৰেচিপিটো বনাওঁ, আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু এয়া মই কেৰাহীখন গৰম কৰি ৰাখি থৈছোঁ আৰু লগতে দি দিছোঁ এয়া পিঁয়াজ। আৰু পিঁয়াজখিনি ধুনীয়াকৈ সিজাই ল'ম অকণমান ৰঙচুৱা হোৱালৈকে, কিয়নো পিঁয়াজৰ পানীটো আছে সেইটো শুকাই ল'ব লাগিব, তেতিয়া খাবৰ কাৰণে অলপ ভাল হয়। এয়া মই এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি সিজাই লৈছোঁ। আৰু এতিয়া বিলাহীখিনি মই দি দিছোঁ। পিঁয়াজখিনি অলৰেডি সিজিলে, সেইটো কাৰণে বিলাহীখিনি দি দিছোঁ। আৰু লগতে দি দিম আলুখিনিও। এয়া আলুখিনি দি দিছোঁ। আৰু এতিয়া দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। সকলোখিনি দিয়াৰ পিছত অলপমান পানী দি ঢাকোন লগাই দিম। আৰু এয়া মোৰ বিলাহী আৰু আলু ধুনীয়াকৈ সিজিলে আৰু মাছখিনি এতিয়া ধুনীয়াকৈ দি দিছোঁ। আৰু অলপমান পানী দি ঢাকন লগাই দিম, তেতিয়া ধুনীয়াকৈ মাছখিনি সিজি যাব।
আৰু এতিয়া ধুনীয়াকৈ মাছ আৰু আলু সিজি গ'ল আৰু লগতে দি দিছোঁ থেতেলাই থোৱা আদা নহৰু ধুনীয়াকৈ দি দিছোঁ আৰু এতিয়া দি দিম নৰসিংহ পাত আৰু নৰসিংহ পাতটো হৈছে অপচনেল আপোনালোকে দিবও পাৰে নিদিবও পাৰে মোৰ গোন্ধটো ভাল লাগে আৰু সেইটো কাৰণে খাবৰ কাৰণে টেষ্টি হ'ব সেইটো কাৰণে দিছোঁ আপোনালোকে নিদিওঁ বুলিও পাৰিব আৰু এনেকৈ এবাৰ ট্ৰাই কৰি চাব খাই বহুতে ভাল লাগে টেষ্টি লাগে আৰু এতিয়া ৰেচিপিটো ৰেডি হৈ গ'ল আৰু কালাৰটো ইমান ধুনীয়া আহিছে আপোনালোকেও ট্ৰাই কৰিব আৰু থালিখন এতিয়া ইমান ধুনীয়াকৈ সজাই লৈছোঁ এয়া বইল মাছৰ জোল লগতে লৈ লৈছোঁ মূলা আলু ভাজি আৰু নগা টেঙা আচাৰ আৰু এয়া ভোট জলকীয়া ধুনীয়াকৈ থালিখন সজাই ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই ৰাইজ আৰু নেক্সট এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ বাই বাই অল